বিষয় সেই বিষয়টোক লৈ আমি অভিমতত কথা পাতিম 4 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীৰ জীৱন য'ত জড়িত হৈ আছে আৰু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা সকলো মানুহৰে জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা এসময়ত মেট্ৰিক আৰু এতিয়াৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কিন্তু আমাৰ ৰাজ্যখনত সেবাই অনুষ্ঠিত কৰা এই হাইস্কুল শিক্ষান্ত অধ্যক্ষৰ নেতৃত্বত সেবা চলি আছে বুলি কৈছে মুখ্যমন্ত্ৰীৰ বিষয়টোক লৈ এতিয়ালৈকে যি ধৰণে মন্তব্য দিব লাগিছিল যি ধৰণে দৃঢ়তা দেখুৱাব লাগিছিল নাই দেখুৱা বুলি কৈছে আপুনি নিজে এখন জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সঞ্চালক আপুনি শিক্ষক লেখক এই বিষয়বিলাকক লৈ আপুনি বহু বাতৰি কাকতত নিজৰ মন্তব্য আপুনি সদৰি কৰি আহিছে লিখি আহিছে তাৰ পিছতো কোনো ধৰণৰ সংস্কাৰ হোৱা নাই বাৰে বাৰে হৈ আছে এবাৰ সকলো অভিলেখ ভংগ কৰিছে তিনিটা পৰীক্ষায় তিনিটাই বিতৰ্কৰ আৱৰ্তত সোমাইছে ইয়াৰ আগৰ দিনাখন শিক্ষামন্ত্ৰীয়ে হাঁহিছিল সংবাদ মাধ্যমৰ এইবোৰ সৃষ্টি বুলি কৈছিল ফাদিল হোৱা নাছিল বুলি কৈছিল 15 মিনিটৰ পিছত প্ৰশ্নকাকত ফাদিল হলে 1 ঘণ্টাৰ পিছত ফাদিল হলে হেয়া দায়ী নহয় এক প্ৰকাৰ সেৱা তেওঁ তেনে ধৰণৰ মন্তব্য কৰিছিল আৰু সেদিনাখনো আপুনি কৈছিল যে আজি ভাগ্য ভাল পৰীক্ষাৰ পিছত হোৱাৰ কাৰণে শিক্ষামন্ত্ৰী এনেকুৱা কৈছে যদি আগত হয় তেতিয়া কি কৰিব তাৰ ব্যৱস্থা লোৱাৰ কথা আমি সেদিনাখন কৈছিলো কিন্তু গালু বালু সকলো খোলাকটিৰ তাল একোডাল নহল আজি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ এক প্ৰকাৰ মূৰ্খ কাম হল আপুনি কি ক'ব এতিয়া নমস্কাৰ নিতুমণি শইকীয়া ডাঙৰীয়া সিদিনা মই প্ৰথমতে যেটো কথা কৈছিলো যে ছাত্ৰ ছাত্ৰীসকলক মই সেইদিনা কৈছিলো যে তোমালোকে উদ্বিগ্নতাত নুভুগিবা তোমালোকে পঢ়াগে তোমালোকে এইবিলাক টক শ্ব' নাচাবা কিন্তু মই আজি কৈছো যে তোমালোকে এইবিলাক টক শ্ব' চাব লাগিব তোমালোকে বুজিব লাগিব যে কেনেকুৱা কিছুমান অকৰ্মণ্য সুৰুপা ধুধুত তথা সম্পূৰ্ণৰূপে বিফল কিছুমান মানুহে তোমালোকক পৰীক্ষা এটা ল'ব নোৱাৰে এনেকুৱা কিছুমান মানুহৰ ওপৰত এই ব্যৱস্থাবিলাক চলি আছে যিবিলাকে সম্পূৰ্ণৰূপে আমাৰ ব্যৱস্থাবিলাক ধ্বংস কৰি দিছে তোমালোক ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত দেশৰ ধৰণী ধৰিব লাগিব আৰু এই মানুহবিলাকক অতৰাই তোমালোকে যোগ্য স্থানত অধিষ্ঠিত হ'ব লাগিব মই সেই কাৰণে আজি আকৌ ছাত্ৰ ছাত্ৰীসকলক কৈছো যে তোমালোকে আকৌ পঢ়াগে তোমালোকে ভৱিষ্যত দেশখন ধৰিব লাগিব দ্বিতীয় কথাটো শইকীয়া ডাঙৰীয়া সিদিনা মই যিকিটা কথা কৈছিলো সেই একেগিটাই ভৱিষ্যতবাণী নিচিনা হ'ল মই কৈছিলো যে আজি 1 ঘণ্টাৰ পিছত ওলাইছে তাৰ পিছদিনা 15 মিনিটৰ পিছত ওলাইছে 1 ঘণ্টাৰ আগত ওলাব এদিনৰ আগত ওলাব আৰু আজি তৃতীয়টো পৰীক্ষাত সঁচাকৈ এদিনৰ আগত ওলাই গ'ল আজি এদিনৰ আগত ওলাই যোৱাৰ পিছতো নয়নজ্যোতি শৰ্মা ডাঙৰীয়া কেনেকৈ অন্ধকাৰ কালকুঠৰিলৈ যোৱা নাই কেনেকৈ তেওঁ গ্ৰেপ্তাৰ কৰা নাই এতিয়ালৈকে ৰমেশ চান্দ জৈনক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই শইকীয়া ডাঙৰীয়া সিদিনা মই আৰু এটা কথা কৈছিলো যে এই গোটেই কাণ্ডটো সেবাই কৰিছে কোনো স্কুলে কৰা নাই কোনো ছাত্ৰ ছাত্ৰীয়ে কৰা নাই কোনো শিক্ষকে কৰা নাই সেবাৰ ভিতৰৰ পৰা এইবিলাক বাহিৰ কৰি থকা হৈছে আৰু আজি প্ৰমাণ হৈ গ'ল যে হাতে লিখা প্ৰশ্ন কাকতখনটো সেবাৰ ওচৰত আছিলে নয়নজ্যোতি শৰ্মা ডাঙৰীয়াৰ ওচৰত আছিলে বা ৰমেশ চান্দ জৈন ডাঙৰীয়াৰ ওচৰত আছিলে তো এইবিলাক কেনেকৈ বাহিৰলৈ আহিলে অৰ্থাৎ তেওঁলোকে এই গোটেই সেৱাটো ধ্বংস কৰি দিয়াৰ আমাৰ সন্মানীয় আছুৰ উপদেষ্টাজনে ভট্টাচাৰ্য ডাঙৰীয়াই যিটো কথা কৈছে যে এইটো ধ্বংস কৰি দিয়াৰ চক্ৰান্ত চলিছে আৰু ধ্বংস কৰি দিবৰ কাৰণে আচলতে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীজনে সেৱাক দায়িত্ব দিছে মই স্পষ্টভাৱে এজন শিক্ষক হিচাপে বিগত এটা দশকতকৈও বেছি কাল সেৱাৰ লগত যুক্ত আৰু তিলকৈ ভুগিছো মই এই সেৱাৰ বিৰুদ্ধে 2013 চনত মই কেছ দি হাইকোৰ্টত গোচৰ তৰি থৈছো মই মানৱ অধিকাৰত গোচৰ তৰি থৈছো তেতিয়া মানৱ অধিকাৰ আয়োগে আৰু উচ্চ ন্যায়ালয়ে ৰায় দি থৈছে যে কোনো ধৰণৰ বেমেজালি যদি ভৱিষ্যতে চিনামৰা জাতীয় বিদ্যালয়ৰ ক্ষেত্ৰত হয় সেই সময়ত কি হৈছিলে যিজন ছাত্ৰই ডিষ্টিংশ্যন পাইছিলে অসমীয়া ভাষাত তেওঁ মাত্ৰ 16 পাইছিলে তো তাৰ পিছত দ্বিতীয় বছৰত এনেকুৱা ধৰণৰ বেমেজালি হোৱাত মই কেছ দিবলৈ বাধ্য হৈছিলো তো এনেকুৱা তেতিয়াৰ পৰাই এই নয়নজ্যোতি শৰ্মা ডাঙৰীয়া এজন নিয়ন্ত্ৰক হৈ আছে আৰু তেওঁ সম্পূৰ্ণ অকৰ্মণ্য এজন ব্যক্তি মই স্পষ্টভাৱে এই কথা কম যে আজি এইকেইজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু যেতিয়া গ্ৰেপ্তাৰ নকৰে ভাবিম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই গোটেই কনস্পিৰেন্সিত জড়িত আছে বৰ্তমানৰ মুখ্যমন্ত্ৰীজন গোটেই চক্ৰান্তত জড়িত আছে শৰ্মা ডাঙৰীয়া আপুনি অকণমান লাইনত থাকিব লাগিব মই অকণমান বিৰতি ল'ম শৰ্মা ডাঙৰীয়া আপুনি অকণমান লাইনত থাকক মই বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰ